Hey guys, welcome back to my channel. মই এতিয়া আছো আমাৰ গাঁও ঘৰ মানে আমাৰ ডেটাৰ ঘৰত। সো পাছফালে দেখিছেই ঘৰটো আৰু এফালে সব ঘৰৰে মানুহ মানে আমাৰ সবতছে সৰু খুৰী ইয়াত, তাৰপিছত মাজু খুৰী সেইটো চাইডে থাকে, তাৰপিছত পাছফালে আৰু এগৰাকী খুৰী থাকে। আমি মৰমত পেটলি খুৰী বুলি মাতো মানে। সো সেয়াই আৰু মই আহিলোঁ, যোৱাকালি আহিলোঁ আৰু মোক থ'বলৈ আহিছিলে মা আহিছিলে, পাপু আহিছিলে আৰু মোৰ হ'ব লগা শাহুমা আহিছিলে, তাৰপিছত বা আহিছিলে পুনম বা। চ' মোক থৈ মেলি পূৰা ধুনীয়াকৈ খাই বৈ ফূৰ্তি ফাৰ্তা কৰি বুলি গ'ল, কিন্তু মানে মোৰ ভিডিঅ' কৰা নহ'ল আৰু বিজিও হৈ আছিলোঁ, চ' সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল। আৰু ভণ্টি জাষ্ট এতিয়া আজি আহিছে, মানে এতিয়া জাষ্ট আহি পাইছে। চ' এতিয়া ফ্ৰী আছোঁ কাৰণে ভাবিলোঁ নাই ব্লগটো ষ্টাৰ্ট কৰোঁ। যোৱাকালিয়ে ষ্টাৰ্ট কৰিব পৰা হ'লে ভাল আছিলে, কিন্তু একো নাই বাৰু। চ' চাই থাকিব ভিডিঅ'টো, মই কি হয় নহয় চব দেখাই যাম। আৰু ইয়াতে তাঁতৰ শাল আছে, গামোচা লগাইছে আৰু মেখেলা লগাইছে। চ' আপোনালোকক দেখাই যাম। মই এনেই জানো অলপ চলপ, আগতে কৰিছিলোঁ, তথাপিও ফুলটো বাৰু নাজানো। চ' ট্ৰাই কৰি চাম, আপোনালোককো দেখাম। অলপ শিকিবলৈ মন আছে, যেতিয়া শিকিবলৈ বিচাৰিছিলোঁ তেতিয়া মানে কলেজত আছিলোঁ, চ' টাইম নাপালোঁ তেনেকৈ। চ' আজি ভাবিছোঁ শিকি চাম। চ' সেয়াই। তো চাইডে আকৌ হ'লেও এইফালে খুৰী মানে তনু আহিছে কাৰণে পূৰা একদম নিমকি বনোৱাত লাগিছে। যোৱাকালি আমাকো নিমকি আৰু কেক বনাই খোৱালে। এইফালে তনু পূৰা মেহমান নৱাজি হৈছে পূৰা তাইৰ। আৰু এইফালে কেক যোৱাকালি মানে আমি আহিম বুলি আৰু পাপুহঁতো আহিব বুলি পূৰা মানে তৈয়াৰী কৰি ৰাখিছিলে। এইফালে মাহঁতে অনা মিঠাই বহুত ক্ৰাঞ্চি ন, বহুত টেষ্টি হৈছে এইটো। একদম দমত মাতি মেলি যিটো হাঁহি মাৰিছে। সি কেতিয়া আহিব ঠিক নাই। আৰু কেকো ইমান মানে টেষ্টি আৰু ছফ্ট হৈছে নহয়। চাঞ্চতে খাইছে গৈ চাঞ্চত কি মই খামেই হ'ব। কালিৰ পৰা খাই আছো ইমান চফ্ট। সেইটো মই এনেই কৈছো, ভাবিছো নে ইলাইচি এটা গৰম ভিতৰত ইলাইচি খাই দে। এতিয়া আমি আহিলোঁ হেৰিহঁতৰ ঘৰৰ পৰা, কি বুলি কয় মাজুখুৰীহঁতৰ ঘৰৰ পৰা আহিলোঁ, কিন্তু মানে ব্লগটো বনাবলৈ পাহৰি থাকিলোঁ। তাৰপিছত মোক মনত পেলাই দিলে তনুৱে, মনত পেলাই দিলে। তাৰপিছত মোক ঠিকেই, মই এনেকৈ পাহৰি যাওঁ গম পায়নে। সেইটো কাৰণে মানে বহুত মানে মোৰ ভিডিঅ'জ দিয়াত প্ৰব্লেম হৈ যায়। মোক মানুহে মনত পেলাবলগীয়া হৈ যায়, মনত পেলাব লগা হৈ যায় মানে। তো এতিয়া যাওঁ আমি টুটুখুৰীহঁতৰ ঘৰত, মানে কৈছিলোঁ যে মৰমত আমি পেটলি খুৰী বুলি মাতো। চ' আপোনালোকে আগতে লগ পাইছে আপোনালোকে, বাট একো নাই, আজি চাই ল'ব। আকৌ আগৰ ভিডিঅ'ৰ লিংকটো দি দিম, সেইটোও চাই ল'ব, তেতিয়া গম পাব কোন কি হয়, ভালকৈ গম পাব। পেলে আমাৰ পক্ষী আৰু সৰু ভনী তাহাঁতি মানে দিনত অকণমান ওলাই গৈছিলে। চাওঁ ছাগলটো দেখাই দে। ইটো দেখো ঐ মই চুলি মেলি ভয় খুৱাইছো, কলেজ লিখিছিলে যে শাট আপ, মই চুলি মেলি আছো। আপোনালোকে এইবিলাক বস্তু বিশ্বাস কৰে নে নকৰে বাৰু? আমাৰ বিশ্বাস কৰিলেও নকৰিলেও ভয় লাগে পায়। ক্লাটচাৰ এটা লৈ আহিব লাগিছিল নেকি? ডাঙৰ ভনী ক'ত গায়ব হৈ থাকিলে আকৌ? ই আগতে ঘৰত খবৰ দিব গ'ল নেকি? এইটো আমাৰ, আমি ইয়াত আছিলোঁ এতিয়া, আৰু এতিয়া এই ঘৰত আহিছোঁ, আমাৰ টুটুখুৰী ঘৰত। এই আমাৰ টুটুখুৰী যোৱাবাৰ মই খাতৰা ৱেলকাম কৰিছোঁ। অঁ ভাল লাগিছিলেতো। এইয়া আমাৰ মৰম লগা খুৰী। এইফালে ডাঙৰ ভনী এয়া ডাঙৰ ভনী, সৰু ভনী, ডাঙৰ ভনী আৰু পক্ষী একে এজৰে হয়।
নপকি এতিয়া হেতক দেখা পালে তোৰ মুখখনহে দেখা পোৱা নাই এয়া চুলিখিনি পৰা মানে দেখাই নাপায় এতিয়াহে চাই এবাৰ এনে ক'ৰবাত ওলাই দে এনেকৈ কৈ দে অঁ এইয়া এতিয়াহে দেখা পাই সাজ আৰু এইটো কি যে পেটু ভাজি এইবিলাক চলে আৰু ন হয় নাই এয়া খুৰা হাই কৈ দিয়ক ভিডিঅ' কৰিছোঁ হা বিয়া কেতিয়া আছে কাৰ মোৰ টাইম আছে অঁ খবৰ পাবই বাৰু আগতীয়াকৈ আৰু দানা কলো বাই নেখাই কৈছে নে বাই নেখা অকল মিঠা হ'লে খাম কমি খাইছো নাই মই নাখাওঁ না নোৱাৰোৱে তই মই খাওঁ নেকি ক তই ক এনে ফচাই দিব দেই এতিয়া আমি ঘৰ খাই বৈছে আজিলে বিদায় এতিয়া আমি যাওঁ আহিম বাই বাই এইফালে খুৰা বাই এইফালে পৰা আহিছিলো যে বাই আৰু এতিয়া গৈ আমি ডাঙৰ ভনীৰ আজি মেকআপ কৰিম তাৰপিছত কাইলে সৰু ভনী আৰু হেৰি মেকআপ কৰিম পক্ষী চ' এয়া হৈছে বিফৰ লুকটো এতিয়া মেকআপ কৰিমহে তাৰপিছত একেবাৰে ফাইনেল লুকটো আপোনালোকক দেখাম আফটাৰ মেকআপ কেনেকুৱা হৈছে লুকটো আপোনালোকে জনাব আৰু এয়া হৈছে মোৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে আপোনালোকে জনাব ফুল মানে অৰিজিনেল ফুল লোৱা নহ'ল চ' এইটোৱে আৰু মানে হঠাৎ প্লেন হ'ল চ' এইটো কাৰণে তেনেকৈ কৰিলোঁ আপোনালোকে জনাব কেনেকুৱা লাগিছে সেয়া মেকআপ কৰি হৈ গ'ল এতিয়া খাবলৈ যায় কেইটা বাজিলে যে 10:30 হৈ গ'ল মানে একদম বাপৰে বহুত টাইম লাগি গ'ল কৰোঁতে আৰু মানে হঠাতে প্লেন বনিল সেইটো কাৰণে আৰু এইফালে এতিয়া আমি আহিছোঁ কিটচেনত এয়াফালে চব খোৱাত লাগিছে এয়া দেখিছে চব খাই আছে এইফালে বিয়া ঘৰতে ভাত খাইছো মানে এয়া আমাৰ কইনা এতিয়া ভাত খাব লৈছে এয়া এফালে যাবলৈ ৰেডি এইফালে টোপনিত একদম লালকাল হৈ আছে আৰু এয়া খুৰী কেনেকুৱা পালে মেকআপটো ভালে লাগিলে দেই বহুত ধুনীয়াকে মেকআপ কৰিলা মিহি মেকআপটো ভাল লাগিলে আৰু থেংক ইউ এয়া তুমি কেনেকুৱা পালা সেইটো কোৱা তোমাৰটো মেইন ভাল লাগিলে বাই বাই গুড নাইট হাই গাইজ গুড মৰ্ণিং আমি চাহ তাহ খাই এতিয়া আজৰি হ'লোঁ আৰু এতিয়া মানে কি অলপ তাতো পৰিলোঁ বাৰু আৰু এতিয়া এই তাইক মেকআপটো কৰিম চ' সেয়াই এই তাইৰ লুকটো এয়া চাই লওক বিফৰ মেকআপ তাৰপিছত আফটাৰ মেকআপো আপোনালোকক দেখাম চ' সেয়াই মোৰো প্ৰেক্টিচ হৈ থাকিব আৰু তাহাঁতৰো মানে মেকআপ চেকআপ কৰি অলপ ফটো ছেশ্যন কৰি ল'ব পাৰিব চ' সেয়াই চাই দিব বাৰে বাৰে চাই থাকিব বুলিয়ে কওঁ আৰু এইফালে এজনী নিজৰে ধান্দাত আছে একদম কি কৰি আছে এয়া মোৰ বস্তুখিনি ইয়াতে মেলি ল'লোঁ চব চাওঁ নখখিনি ৱাও ইমান ধুনীয়া লাগিছে ময়ো লগাব লাগিব পইচা দে কোৱা আগতে আৰু এতিয়া আমি মেকআপ চেকআপ কৰা হৈ গ'ল তাই ফটোটো উঠি আছে মানে এইফালে চাওক তো তাই ফটো এইফালে ফটো উঠাই আছে আৰু আমি যাওঁ পেটলি খুৰী ঘৰত মানে টুটু খুৰী ঘৰত যাওঁ আৰু ভাত খোৱাকৈ মাতিছে ঐ মেকআপ কেনেকুৱা লাগিছে ক বহুত ভাল লাগিছে ভাল লাগিছে তুমি কোৱা ৰিভিউ থেংক ইউ টনি ক তই ক'বই লাগিব ভাল লাগিছে মই নহয় সি নকওঁ কৈছে অঁ ঠিক আছে এতিয়া আমি যাওঁ খাবলৈ এইফালে খুৰা কালি ভালকৈ নেদেখিলে খুৰাক
এয়া আমাৰ খুৰা হাই কোন হয় হাই ভিডিঅ' কৰিছো ঠিক আছে হ'ব দে পুৰা হেৰি কৰি আছো পুৰা চাফা কৰাত লাগিছে এয়া পংখী পংখী এটা পিন্ধু লাগিছে যে ভাল লাগিলে দেই খুৰী একদম টেষ্টি টেষ্টি ধন্যবাদ আকৌ আহিম খাবলৈ আমি আগফালৰ পৰা আহিছিলো বৰ মোক মাৰিব ভণ্টি কৰ বুজিলি এনেকুৱা নেহেঁতক কেনেকৈ এৰি দিব বা কেনেকে এৰি দিব এনেকুৱা তাৰপিছত চব ঠিক কৰিছে কাণফুলি চানফুলি হেৰি চেৰি চব তাৰপিছত ডিঙিত ঠিক কৰ তাৰপিছত এইফালে হেৰি তাতে হাই দে এইফালে চাই সেইফালে চাই নাই ঘূৰা খোপা এতিয়া মই গৈ আছো ঘৰ মানে বিদায় দিলো হয়তো দেখুৱাই নহয় মই নিজৰ ফোনে পাহৰি আহিছিলো তাৰপিছত ভণ্টি আহি মেলি দিলেহি আৰু এইফালে পাপু চ' ই মোক ল'ব আহিলে এতিয়া গৈ আছো ফাইনেলি ঘৰ আহি পালোহি এতিয়া আকৌ পাপুহঁতৰ ঘৰত যাওঁ মানে কাইলৈ আকৌ মেকআপ আছে বাৰ লগত যাব লাগিব চ' সেইকাৰণে ঠিক আছে লগ পাই আছো বাই